আচলতে যোগ হৈছে এক মূলত আধ্যাত্মিক বিষয়, কিন্তু বৰ্তমান সময়ত যোগে আধ্যাত্মিকতাৰ পৰিসৰ ভাঙি স্বাস্থ্যগত দিশত যথেষ্টখিনি অৰিহণা যোগাইছে। বৰ্তমান সময়ত মানুহৰ যিবিলাক লাইফষ্টাইল ডিছঅৰ্ডাৰ আহিছে, জীৱনশৈলীজনিত যিবিলাক ৰোগ আহিছে, বিশেষকৈ ডায়েবেটিছ, চুগাৰ, হাৰ্টৰ সমস্যা, থাইৰয়ডৰ সমস্যা, নাৰ্ভাছ ডেবিলিটি, মানসিক যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক নিবাৰণৰ ক্ষেত্ৰত যোগে যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াত যে অকল আসনেই কৰিব লাগে তেনেকুৱা নহয়, যোগৰ জৰিয়তে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা হ'ব লাগে, মানুহৰ খাদ্যাভ্যাস কেনেকুৱা হ'ব লাগে, এই কথাবিলাক যোগত আছে। সেইখিনি যদি মানুহে নিয়মমতে পালন কৰিব পাৰে, তেতিয়াহ'লে এজন ব্যক্তিয়ে সুস্থ আৰু নিৰোগী জীৱন যাপন কৰিব পাৰে। কেনেকুৱা ধৰণৰ খাদ্যৰ পৰা এনেকুৱা ৰোগ কিছুমান হ'ব পাৰিছে? এতিয়া বৰ্তমান সময়ত যিবিলাক খাদ্যৰ পৰিসৰ ঘটিছে, বিশেষকৈ আমি হোটেল ৰেষ্টুৰেণ্টবিলাকৰ যিবিলাক ফাষ্ট ফুড, জাংক ফুড বা অত্যধিক মানুহৰ যিটো আমিষ খাদ্যৰ প্ৰতি মানুহৰ যিটো এটা প্ৰৱণতা আহিছে, অত্যধিক মছলাযুক্ত খাদ্য, তেলযুক্ত খাদ্য, এই খাদ্যবিলাকে মানুহক বেছি অপকাৰ কৰিছে। যোগশাস্ত্ৰৰ 3 প্ৰকাৰ খাদ্যৰ কথা কোৱা হৈছে: সাত্বিক, ৰাজসিক আৰু তামসিক। ইয়াৰ ভিতৰত যদি সাত্বিক খাদ্যবিলাক গ্ৰহণ কৰিব পাৰে সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে, সাত্বিক খাদ্য বুলি কওঁতে আমাৰ ভাত, দালি, তৰকাৰী, শাক পাচলি, গাখীৰ, ফল মূল, এই ধৰণৰ খাদ্যবিলাকক সাত্বিক খাদ্য বুলি কোৱা হয়। এই সাত্বিক খাদ্যবিলাক বেছিকৈ খালে মানুহৰ শৰীৰত মানে ক্ষাৰধৰ্মী তেজৰ প্ৰাধান্যটো বেছি থাকে, আৰু শৰীৰত যেতিয়ালৈকে ক্ষাৰধৰ্মী তেজৰ প্ৰাধান্যটো বেছি থাকিব, তেতিয়ালৈকে পটককৈ শৰীৰত ৰোগে আক্ৰমণ কৰিব নোৱাৰে। গতিকে এই ধৰণৰ খাদ্যবিলাক যিমান সম্ভৱ কমাই খোৱাটো সকলোৰে পক্ষে মংগলজনক। যোগ আসনৰ জৰিয়তে কি কি বেমাৰ পৰা মানে উপকাৰ হৈছে? সকলো ৰোগেই আছে, বিশেষকৈ যিবিলাক জীৱনশৈলীজনিত ৰোগ মই ক'লোৱেই যে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ, হাই ব্লাড প্ৰেছাৰ সমস্যা আছে, ৰিউমেটইড আৰ্থ্ৰাইটিছ বা অষ্টিঅ' আৰ্থ্ৰাইটিছ, হাঁপানি, থাইৰয়ডৰ সমস্যা, হাই ব্লাড প্ৰেছাৰ, ল' ব্লাড প্ৰেছাৰ, গাঁঠিৰ বিষৰ সমস্যা, শাৰীৰিক দুৰ্বলতা, বা আৰ্লি ষ্টেজ যদি আমি কেঞ্চাৰ ৰোগীও পোৱা হয়, তেনেকুৱা আমাৰ ৰিজাল্ট আছে, ভাল ৰিজাল্ট আহে, কিন্তু আৰ্লি ষ্টেজত পাব লাগিব। কেঞ্চাৰ ৰোগীও কিন্তু নিৰ্মূল হোৱাৰ তেনেকুৱা উদাহৰণ আছে। বৰ্তমানত দেখা হৈছে বা ডেকা ল'ৰাবিলাক বা কণ ল'ৰা ছোৱালীবিলাকো বা ডেকাৰ পৰা বুঢ়ালৈকে মানুহৰ শৰীৰৰ প্ৰতি মানুহৰ যিটো এটা হৈছে বেমাৰ দেখা গৈছে, এইটো কিহৰ কাৰণে সম্ভৱ হৈছে? নাই, ইয়াত বিভিন্নটা কাৰণ কথা আছে। প্ৰথম হ'ল মানুহৰ যিটো জীৱনশৈলীটোৰ এক সাংঘাতিক ধৰণে এটা পৰিৱৰ্তন ঘটিছে। প্ৰাকৃতিক নিয়মবিলাকৰ বেছিকৈ মানুহে লংঘন কৰিছে। আগতে মানুহে যিবিলাক প্ৰাকৃতিক নিয়ম নীতি মানি চলিছিলে, যেনে ৰাতি সোনকালে শুব লাগে, ৰাতিপুৱা সোনকালে উঠিব লাগে, সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে, প্ৰকৃতি প্ৰদত্ত খাদ্যবিলাক গ্ৰহণ কৰিব লাগে, কিন্তু এতিয়া এনেকুৱা দেখিছোঁ যে মানুহৰ গোটেই জীৱনশৈলীটো কৃত্ৰিম হৈ গ'ল। লগতে খাদ্যাভ্যাসো পৰিৱৰ্তন হৈছে মানুহৰ, বাহিৰৰ খাদ্যবিলাক মানুহে বেছিকৈ খায়, ফাষ্ট ফুড, জাংক ফুড, তেনেকুৱা ধৰণৰ খাদ্যবিলাক খায়। লগতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত যিবিলাক চিখৰ হওক, গুটখা হওক, পেকেটিং যিবিলাক চিপছ, চকলেট জাতীয় খাদ্য বা এলকহল, চিগাৰেট, এইবিলাকৰ প্ৰতি অকণমান প্ৰৱণতাটো বেছি দেখিবলৈ পোৱা গৈছে। তাৰ লগতে তেওঁলোকৰ মানসিক চাপটো বেছি থাকে বিভিন্ন পৰিঘটনাৰ কাৰণে, পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা ঘৰুৱা সমস্যাৰ কাৰণেই হওক, মানসিক চাপটো বেছি থাকে। এইবিলাকেই হৈছে আজিকালিৰ ডেকাচাম বা ব্যক্তিসকল মানে বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ মূল কাৰণ। যোগাসনটো সময়টো কেতিয়া কৰা হয় এইবিলাক? এইটো 5 বছৰ বয়সৰ পৰা 80-90 বছৰ বয়সৰ সকলো ব্যক্তিয়ে ইয়াক অভ্যাস কৰিব পাৰে, কিন্তু মূল বিষয়টো হ'ল যে এজন অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত এই বিষয়বিলাক শিকি ল'ব লাগে। যদি অনভিজ্ঞ কোনোবা মানুহৰ ওচৰত শিকে বা নজনাকৈ যদি শিকে, ইয়াৰ কিন্তু যথেষ্ট পাৰ্শ্ব প্ৰতিক্ৰিয়াও আছে। হয়, সেইটো আপুনি কোৱাটো হয় যে প্ৰথমতে আচলতে মানুহ ফাৰ্মাচীখনলৈ যায়, ওচৰৰ ফাৰ্মাচীখনলৈ যায়, তাৰপিছত ওচৰৰ হস্পিটেললৈ যায়। তাৰপিছত মানে বিশেষকৈ মানুহৰ যিটো বৰ্তমান আধুনিক যিটো এলোপেথিক চিকিৎসা, এই চিকিৎসাটোৰ প্ৰতি মানুহৰ অকণমান প্ৰৱণতাটো বেছি আছে। হয়, এলোপেথিক চিকিৎসা মানুহৰ লাগিব, এলোপেথিক চিকিৎসা অবিহনে মানুহে এটা মিনিটৰ সময়ৰ কথা ভাবিব নোৱাৰে। কিন্তু কিছুমান ৰোগ আছে যিবিলাক পুৰণি ৰোগ বা ক্ৰনিক ডিজিজ বুলি কোৱা হয়, ক্ৰনিক ডিজিজবিলাক নিৰ্মূলৰ ক্ষেত্ৰত কিন্তু যোগাভ্যাসৰ বাহিৰে মানুহৰ বৰ্তমান সময়ত গত্যন্তৰ নাই, বা বৰ্তমান সময়ত চিকিৎসকসকলেও এই কথাটো মানুহক ৰোগীসকলক এটা উপদেশ দিয়ে। কিছুমান ৰোগৰ ক্ষেত্ৰত, বিশেষকৈ জীৱনশৈলীজনিত ৰোগ বা যিবিলাক ক্ৰনিক ডিজিজ আছে, ক্ৰনিক ডিজিজবিলাক নিৰ্মূলৰ ক্ষেত্ৰত যোগাসনে বিশেষভাৱে সহায় কৰে। আৰু এইখিনিতে মই সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তিলৈ আহ্বান জনাম যে যিকোনো ৰোগ এই চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পাৰে, কিন্তু আৰম্ভণি অৱস্থাত যদি এজন যোগ চিকিৎসকৰ বা এজন প্ৰশিক্ষকৰ ওচৰলৈ এজন ৰোগী আহে, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে এই ৰোগটো নিৰ্মূল কৰিব পাৰি। বৰ্তমান সময়ত যুৱচাম শক্তিহীনতাৰ সম্পৰ্কত কি ক'ব? যুৱচামৰ শক্তিহীনতাৰ মূল হৈছে খাদ্য। যে খাদ্যৰ যিটো অভ্যাস, তেওঁলোকৰ এই অভ্যাসটো একেবাৰে বিকৃত হৈছে বুলি মই কৈছোঁ। যে প্ৰকৃতিৰ পৰা পোনপটীয়াভাৱে পোৱা খাদ্যবিলাকৰ ওপৰত তেওঁলোকৰ গুৰুত্বটো কম। তাৰ পৰিৱৰ্তে হোটেল ৰেষ্টুৰেণ্ট এইবোৰৰ খাদ্যৰ প্ৰতি, ফাষ্ট ফুড, জাংক ফুড, এইবিলাক খাদ্যৰ প্ৰতি তেওঁলোকৰ অকণমান প্ৰৱণতাটো বা খোৱাৰ প্ৰতি ইচ্ছাটো তেওঁলোকৰ বেছি, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰম বা শাৰীৰিক যিটো অনুশীলন, ব্যায়াম অনুশীলন, এই ব্যায়াম অনুশীলনৰ প্ৰতি তেওঁলোকৰ এটা অৱহেলা দেখিবলৈ পোৱা গৈছে।
এই দুটা কথাৰ কাৰণে তেওঁলোকৰ শক্তিহীনতাৰ এটা মানে কথা আহি পৰিছে বুলি মই ভাবিছোঁ। লগতে মানসিক স্থিতিটো তেওঁলোকৰ সবল নাথাকে। আৰু বৰ্তমান সময়ত এনেকুৱা হৈছে যে এটা ডিজিটেল যুগ বৰ্তমান। ডিজিটেল যুগটো তেনেকুৱা হয়, লেপটপ, মোবাইল, কম্পিউটাৰত এইবিলাকত বেছি সময় ব্যস্ত থাকিবলগীয়া হয়। টোপনি ক্ষতি কৰি যদি বেছি ৰাতিলৈকে মোবাইল, লেপটপ এইবিলাকত বেছিকৈ ব্যস্ত থকা হয়, তেতিয়াহ'লে সচৰাচৰ কি হয়, হৰমনেল ইমবেলেঞ্চ হয়। আৰু ডেকা বয়সৰ ল'ৰা ছোৱালীবিলাক, বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত মই কৈছোঁ, ল'ৰাবিলাকৰ ক্ষেত্ৰত কৈছোঁ, বডিত যেতিয়া টেষ্টষ্টেৰন হৰমনৰ যেতিয়া ষ্টিমুলেশ্যন যেতিয়া কমিব বা ছিক্ৰেশ্যন যেতিয়া বডিত লাহে লাহে কমিব, তেতিয়া শক্তিহীনতাৰ এটা লক্ষণ ফুটি উঠে শৰীৰত। সচৰাচৰ যোগ ব্যায়ামটো এনে কোন সময়ত কৰা হয় ছাৰ? এইটো ৰাতিপুৱা সময়টো উৎকৃষ্ট সময় সকলোতকৈ। এনেই শাস্ত্ৰত উল্লেখ থকা মতে যে ব্ৰহ্মপুত্ৰ সময়তে হৈছে সূৰ্য উদয় হোৱাৰ 1 ঘণ্টা 36 মিনিট আগৰ যিটো সময়, সেইখিনি সময়ত কৰিব পাৰিলে বেছি ভাল। তথাপিও নোৱাৰিলে 7 মান বজাৰ ভিতৰতে যদি নিয়মিতভাৱে যোগাসন অনুশীলন কৰিব পাৰি, তেতিয়াহ'লে এইটো এটা উৎকৃষ্ট সময় বুলি কোৱা হয়। লগতে আবেলি বা সন্ধিয়া সময়তো অনুশীলন কৰিব পাৰি, কিন্তু ৰাতিপুৱাৰ সময়টো উৎকৃষ্ট সময়। যোগ ব্যায়ামৰ ক্ষেত্ৰত আপুনি কি আহ্বান জনাব সমগ্ৰ? মই এইটো সকলো সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তিলৈকে মই আহ্বান জনাইছোঁ যে এইটো হৈছে বৰ্তমান সময়ত স্বাস্থ্য সংৰক্ষণৰ এক উত্তম আহিলা। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এগৰাকী ব্যক্তি যেতিয়ালৈকে দৈহিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক আৰু সামাজিক স্তৰত পূৰ্ণ বিকশিত ৰূপ নাপায়, তেতিয়ালৈকে এগৰাকী ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি হিচাপে গণ্য কৰা নহয়। যোগ এনেকুৱা এটা মাধ্যম, স্বাস্থ্যৰ মাধ্যম, যে এগৰাকী ব্যক্তিক দৈহিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, সামাজিক সকলো স্তৰতে পূৰ্ণ বিকশিত ৰূপত গঢ় দিয়ে। সেইকাৰণে যে মই আহ্বান জনাইছোঁ, সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তি ওলাই আহক, নিয়মীয়াভাৱে যোগাভ্যাস কৰক তেওঁলোকে। কাৰণ ইয়াত অকল যে ব্যায়ামেই কৰিব লাগে তেনেকুৱা নহয়, এজন মানুহৰ সদাচাৰ কেনেকুৱা হ'ব লাগে, প্ৰাকৃতিক নিয়ম কেনেকুৱা হ'ব লাগে, খাদ্যাভ্যাস কেনেকুৱা হ'ব লাগে, এই গোটেই কথাবিলাকৰ ইয়াত শিক্ষা প্ৰদান কৰা হয়। গতিকে ঠিক সেইধৰণে যেতিয়ালৈকে স্বাস্থ্য ভালে নাথাকে, তেতিয়ালৈকে এজন মানুহে মানৱ সম্পদ ৰূপে গঢ় দিব নোৱাৰে। গতিকে মই পুনৰবাৰ আহ্বান জনাইছোঁ, সকলোৱে ওলাই আহক, নিয়মিতভাৱে বিশেষকৈ ৰাতিপুৱা সময়খিনি যোগ অনুশীলন কৰক, নিৰোগী আৰু স্বাস্থ্যৱান জীৱন লাভ কৰক। ছাৰ কলাকে সংগীত নাট্য উদ্যোগীসকলক কি ক'ব? তেওঁলোকৰ যিটো মহান প্ৰচেষ্টা বা যিটো মহান কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিলে, আমি নথৈ আনন্দিত। আৰু উদ্যোক্তা মণ্ডলীক আমি আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ আৰু আশা ৰাখিছোঁ অনাগত দিনত তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তিৰ স্বাস্থ্যৰ কথা চিন্তা কৰি তেওঁলোকে এই কাৰ্যসূচীটো ইয়াত ৰূপায়ণ কৰিছিলে। আজি অন্তিম দিন আছিলে, কিন্তু মই সকলোকে আহ্বান জনাইছোঁ যে অন্তিম দিন নহয়, আচলতে আজিৰ পৰা তেওঁলোকে আৰম্ভণি কৰক। আৰু কলাগাঁও অঞ্চলত যাতে এটি স্থায়ী যোগ প্ৰশিক্ষণ কেন্দ্ৰ এই অঞ্চলৰ মানুহে পায়, তাৰ কাৰণে মই সকলোলৈকে আহ্বান জনাইছোঁ, উদ্যোক্তা মণ্ডলীকো আহ্বান জনাইছোঁ। ধন্যবাদ।